1.0 1 লাখ আমি পটা বিনামূলীয়া পটা দিয়া হৈছে অহা যোৱা লগতে খোৱা বোৱা আৰু পটাও গোটেইখিনি ফ্ৰী আমি কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ পৰা দিয়া হৈছে তাৰপিছত প্ৰত্যেক MEC সমষ্টিত মই গৈছিলোঁ পাব্লিক ইণ্টাৰেকশ্যনৰ কাৰ্যসূচীটো লৈছিলোঁ সেই সময় ৰাইজে আমাক কৈছে আমি পটা পোৱা নাই সেইকাৰণে আকৌ পুনৰ প্ৰথমে কিমান 2.0 জৰিয়তে আমি আকৌ 1 লাখ মাটি পটা 1 লাখ পৰিয়ালৰ মাটি পটা দিবৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ পৰা এই বছৰৰ ভিতৰত আমি 2 লাখ পৰিয়ালৰ মাটি পটা বিনামূলীয়া দিয়া হৈছে পটা ল'বৰ কাৰণে বিফাৰ্ম ফ্ৰী আৰু পটা আনিবৰ কাৰণে অহা যোৱা সেই খৰচটো গাড়ী চাৰি আমি কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ পৰা ব্যৱস্থা কৰা হৈছে লগতে তেওঁলোকৰ খোৱা বোৱা কাৰণে কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ পৰা দিয়া হৈছে অজনজাতীয় লোকসকলে ইয়াৰ সুবিধা পাব না পাব চবে পাব যিবিলাকে ইয়াত স্থানীয় বাসিন্দা আগৰ পৰা যিবিলাক আছে এতিয়াও থাকিব আৰু ভৱিষ্যতত থাকিব কিন্তু নতুনকৈ অহা মানুহবিলাকক আমি ইয়াত স্থান নাই এইবিলাকক তেওঁলোকক পতা নিদিয়ে নতুনকৈ মানে কিমান দিনত কেতিয়া আমি যিবিলাকৰ আজত কাৰ্বি আংলং গঠন হোৱাৰ পৰা আছে এতিয়াও আছে তেওঁলোকৰ পূজাৰ কাৰণে আমি পতাও দিছে আৰু সকলো জাতি জনগোষ্ঠীৰ লগত আমি একেলগে আলাপ আলোচনা কৰি কাৰ্বি আংলঙৰ স্থায়ী শান্তি অনাৰ স্বাৰ্থত সকলো জাতি জনগোষ্ঠীৰ লগত লৈহে আমি টিম কাৰ্বি আংলং গঠন কৰা হৈছে গতিকে যিবিলাকৰ টিম কাৰ্বি আংলং সকলো জাতি জনগোষ্ঠীত সুবিধা পাব একেলগে কাৰ্বি আংলং পুনৰ ক'ৰবাত উচ্ছেদ হ'ব নেকি আকৌ আমি এতিয়ালৈকে আমি সিদ্ধান্ত লোৱা নাই কিন্তু আমি যিবিলাকৰ বেদখল আছে সেইটো আমি কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ ৰেভিনিউ ডিপাৰ্টমেণ্ট আৰু ফৰেষ্ট ডিপাৰ্টমেণ্ট আৰু অফিচাৰ্ছবিলাকক আমি পঠাইছোঁ কোন ডিপাৰ্টমেণ্ট যে প্ৰচাৰ হৈ আছে সেই গোটেইখিনি আমি আইডেণ্টিফাই কৰি আছোঁ যোৱাকালি গৌৰৱ গগৈ আহিছে তেখেতৰ এই কিবা প্ৰভাৱ পৰিব নেকি বিজেপিত এই আপোনালোকে চাওক 5টা সমষ্টিত ৰেলিটা নগাঁও হোজাই ৱেষ্ট কাৰ্বি আংলং ডিমা হাছাও আৰু ইষ্ট কাৰ্বি আংলং 5টা সমষ্টিলৈ তেওঁলোকে 3,000 হোৱা নাই 3,000 হোৱা নাই তেওঁলোকে গতিকে আপোনালোকে চাওক কাৰ্বি আংলঙত দিনে দিনে বেলেগ বেলেগ ৰাজনৈতিক দলবিলাকত ত্যাগ কৰি আমাৰ ভাৰতীয় জনতা পাৰ্টি যোগদান কৰি আছে আপোনালোকে দেখা পাইছে কাৰ্বি আংলঙৰ 5টা সমষ্টিত কিমান নতুন মুখ দেখা পোৱা যাব নেকি এবাৰ বিধানসভা এইটো কেন্দ্ৰীয় এই সিদ্ধান্ত ল'ব টিকেট দিয়া মানুহটো মই কাৰ্বি আংলঙৰ হাইকমাণ্ড বুলি ক'লেতো আপুনিয়ে নহয় মইতো শিকাই দিয়াৰ কাৰণে মই কষ্ট কৰিম দিনে ৰাতি কাম কৰিম কিন্তু টিকেট দিয়া দায়িত্বটো মই লোৱা নাই বিধানসভা সমষ্টিৰ নিৰ্বাচনৰ আপোনালোকৰ বিৰোধী দল বুলি কাক ভাবিছে বিৰোধী দলটো এতিয়ালৈকে আমিতো দেখা নাই যোৱাকালি আপুনি নিজেই কৈছে দেখোন APSLC মিটিঙৰ 2,000 মানুহ হোৱা নাই 26 MSC সমষ্টিৰ পৰা আহিছে আৰু সমষ্টিৰ নামো তাত দি দিছে 1 নম্বৰ আছে দুৱাৰামলা কনচেন্স পৰা আৰম্ভ কৰি দুৱাৰবাগুৰিলৈকে কিন্তু মানুহবিলাকৰ 2,000 হোৱা নাই 1,000 ওপৰ হৈছে কংগ্ৰেছ 3,000 হোৱা নাই গতিকে আপোনালোকে চাওক